Hi, hello, namaskar, welcome back to my YouTube channel. মই বৰ্তমান উপস্থিত আছো অসমৰ এখন বিখ্যাত ইতিহাস প্ৰসিদ্ধ ঠাই গুপ্তেশ্বৰ দেৱালয় তথা শিঙৰিত। তো শিঙৰিত আজি আহিলো শাওন মাহৰ সোমবাৰ আজি। তো শাওন মাহত এনেও সমগ্ৰ বিশ্বৰ লগতে অসমতো বলবম মানা হয়। তো এইবাৰ বলবমৰ প্ৰস্তুতি কেনেকা বলক আহক শিঙৰি মন্দিৰলৈ। তো এইটোৱে হ'ল আপোনালোকৰ মৰমৰ চেনেহৰ ভগৱান বিশ্বকৰ্মা বাবাই বনোৱা গুপ্তেশ্বৰ দেৱালয় মন্দিৰ। আচলতে গুপ্তেশ্বৰ দেৱালয় মন্দিৰৰ নামৰ বিশেষত্বটো কি জানো আহকচোন। বিগত বৰ্ষৰ দৰে এইবাৰো তেনেধৰণৰ বলবম মানা হোৱা নাই। এটাই কাৰণ এটাই কথা চবতে কৰোণা ভাইৰাছ। সেয়েহে এইবাৰ বলবম যাত্ৰাৰ গুপ্তেশ্বৰ দেৱালয় মন্দিৰত স্থগিত কৰি ৰখা হৈছে। শিঙৰি তথা গুপ্তেশ্বৰ দেৱালয় মন্দিৰৰ সমূহ দৃশ্যৱালীসমূহ দেখুৱালোঁ। তো নেক্সট সোমবাৰে মই ভাবিছোঁ ওৰাঙত তথা ওৰাং মানে আপোনাৰ মাজবাটত এটা মহামণি মন্দিৰ আছে আৰু এই মহামণি মন্দিৰলৈ নেক্সট সোমবাৰে যাম বুলি ভাবিছোঁ। তো আপোনালোকেও যদি যায় আপোনালোকেও জনাব, মোক কণ্টেক্ট কৰিব। তো একেলগে আমি মহামণি মন্দিৰ যাম। কিছুমান পৰিৱেশ আপোনালোকক দেখুৱাম। বাই বাই।